গাইজ চিকান্দাৰ আপোনালোকে চিকান্দাৰ চালাক নে নাই আমি চিকান্দাৰ চাব যাব ওলাইছোঁ গাইজ পুৰা গোটেইকেইটা একদম ৰেডি হৈছে চিকান্দাৰ চাবৰ কাৰণে পুৰা একদম চশমা টচমা মাৰি বাইক চাইক লাগি ৰেডি আৰু গোটেইকেইটা চিকান্দাৰ চাব যাবৰ কাৰণে তো আপোনালোকে চলমান খানৰ ফেন হয় নাই আমি বৰ্তমান পুৰা চলমান খানৰ বিগ ফেন তো চলমান খানৰ চিনেমা আহিলি চাব যামেই যাম তো আমি এতিয়া চিকান্দাৰ চাব যাব ওলাইছোঁ গাইজ বেলালুনাত যাম নলবাৰী বেলালুনাত নতুনকৈ উদ্বোধনী কৰিছে হ'ল তো আপোনালোকেতো গমেই পায় তো আমি বেলালুনাত চাব যাই আছোঁ চিকান্দাৰ তো বলক চিকান্দাৰৰ পুৰা ৰিভিউ দি আছোঁ কোনে কেনেকুৱা পাইছে চাই আপোনালোকক ফুল रिव्यू दिए तो चलो आज दिखेगा सलमान सर का सिकंदर मूवी तो चलो तो गाइस पूरा बाइक लाइन पाते दिसु साक बाइक सक ना एकदम मोटामुटी 8 मान बाइक एखान के बाइक जाय जा गाइस फाइनली आइ पालो बेलालुना तो सिनेमा हলৰ সন্মুখত আমি এতিয়া বৰ্তমান আছো বেলালুনা সন্মুখত আছো তো সিনেমা হলত সোমাম আমাৰ লগৰকেইটা আহিব নাই আমি অলপ এডভান্স আহি পালো তো লগৰকেইটা আহিব নাই 4:30টাৰ পৰা শ্ব' আছে 4:30টা হলে তো ইয়াতে আহিয়ে বনাই গৈ আছো হলৰ ভিতৰত দেখাই আছো আপোনালোকক পুৰা ৰিভিউ আৰু হলৰ ভিতৰতো দেখাই আছো কেনেকুৱা বনাইছে নতুন হল বনাইছে তো কেনেকুৱা দেখাইছে বনাইছে আপুনি হলৰ ভিতৰতো আপোনালোকক পুৰা দেখাই আছো তো বলক গাইজ যিটো বিল্ডিঙত হলটো আছে বিল্ডিংটো কিন্তু মজা বনাইছে চাওক ওপৰত বেলালুনা লিখা আছে তো এইটো বিল্ডিঙত আছে হলটো আপোনালোকক ফুল ডিটেইলছ কৈ আছোঁ ইয়াৰ এড্ৰেছো কৈ আছোঁ তো গাইজ আহি পাইছি ইয়াতেও ৰখাতে ইয়াতে আহি পাইছি গাইজ এতিয়া আমি সোমাম চতু মহাৰাজ পুৰা চিনেমা হলত চাওক চতু মহাৰাজত সোমাম নলবাৰী নতুন চিনেমাটোৰ নাম হৈছে চতু মহাৰাজ গাইজ তো সোমাই আছোঁ চিনেমা আৰম্ভ হৈছে তো গৈ আছোঁ ভিতৰত আমি তো হেলমেটগিলা ক'ত থবি হেলমেটগিলা ভিতৰত থোৱা জেগা আছে বোলে সিনেমা মোটামুটি আরম্ভ হয়েছে আগে যদি গেল আমার 5 নম্বর তো প্রেস করে দিব জলদি জলদি দেখো ঢোলা কাপু কাটা পারবো এটা আছে 700 পাইবো এজুকেট নাই পাইবো রোজান মা গেল লিফটৰ ওপৰত রোজান মা গেল ভিতৰত ধরে এটা লিফট যেতে ফাসে হইছি আর রোজান মা গেল মনে বেশি উঠা নাই দে তো যাব পারে না লিফট বেশি জানা পারা নাই বলে লিফট চলা পালাই লিফট যাই গেলে পালা পাঁচ নম্বর আছে এতে চাই বেলে এক নম্বর আছে আসা চললো ভাই চললো ভাই দৌড়ি বে তো 5 নম্বর ফ্লোরত আছে বেলালুনা আই পাইছো 5 নম্বর ফ্লোর ওপেন দা ডোর খুল গয়া ये लेफ्ट नहीं ভালো লাগে তো গাইস 5 নম্বৰ ফ্লোর আহি পাইছো তো আহি আপোনালোকক দেখাই দিছো বেলকনিটো চক হলৰ সন্মুখতে আছে বেলকনিটো মজা বনাইছে গাইস ফটো চটো উঠাৰ কাৰণে মজা ইয়াতে বাৰ্থডে পাৰ্টি চাটি সব হয় আপুনি যদি আপোনাৰ বাচ্চাৰ বাৰ্থডে পাৰ্টি কৰিব খোজে কিবা পাৰ্টি কৰিব খোজে ধুনীয়াকৈ ইয়াতে আহিব পাৰে আৰু পাৰ্টি কৰিব পাৰে ধুনীয়া একদম স্পেচ এটা ধুনীয়া ফটো শ্বুটৰ কাৰণে মজা আৰু এনেকৈ আমি অলপ ফটো শ্বুট কৰিলোঁ ভিতৰত যোৱাৰ আগতে তো আমাৰ ফিল্ম চোৱাৰ কাৰণে দেৰি হৈছে তো এতিয়া ফটো শ্বুট নকৰোঁ আহি সকলো দেখাম আপোনালোকক বলক কোনফালে সোমাই হলত টিকেটটো দেখাই দি আমাৰ এটাতে আছে দে গোটেইকেইটা তো ফটোশ্বুট চলি আছে এইফালে আমি ফটোশ্বুট কৰিম আহি পেলাই দেখাইছোঁ আপোনালোক গাইজ আগতে হলত যাওঁ ভিতৰত চিনেমাটো চাই লওঁ তাৰপিছত আপোনালোক দেখাম তো এইফালে ফুল চেকিং চলি আছে গাইজ কোনো ধৰণৰ গুটকাজাতীয় বস্তু আপুনি ভিতৰত নিব নোৱাৰে তো কোনোবাই যদি নিব খোজে ইয়াতে চেকিঙত ফাঁচি যাব দেৰি হৈছে ভাই জলদি কৰ কি চাই থাকাই ফাইনেলি এন্ট্ৰি হলৰ ভিতৰত তো আহিয়ে পাইছোঁ আমি ফাৰ্ষ্ট একশ্যনটো আপোনালোকক অলপমান চাওঁ এনেকৈ 1 ঘণ্টামান ফিল্মখন উপভোগ কৰাৰ পিছতে ৰশ্মিকা মন্দানা মৰি যায় গাইছ তো বহুত দুখ লাগি যায় মাজতে তো তাৰে দৃশ্য এটা আপোনালোকক দেখুৱালোঁ তো এনেকৈ ইণ্টাৰভেল হ'ল তো গাইছ ইণ্টাৰভেল হ'ল তো আপোনালোকক হলটোৰ ভিতৰটো অলপ দেখাই আছোঁ
গাইজ হলটোৰ চিটবিলাক বহুত কমফৰ্টেবল হয়, বহি বহুত আৰাম লাগে, বহুত কমফৰ্টেবলকৈ বনাইছে। তো আৰু আপোনাৰ হলটোৰ ডিছপ্লেখন কাৰ্ভ ডিছপ্লে হয়, আপুনি পিকচাৰবিলাক ঘূৰণীয়াকৈ দেখিব, হলটো ঘূৰণীয়াকৈ বনাইছে, মানে ফুটবলটোৰ নিচিনাকৈ ঘূৰণীয়াকৈ বনাইছে হলটো। আপোনালোকে চাইছে একদম ৰাউণ্ডকৈ বনাইছে হলটো চাওক। আৰু ইয়াৰ চিট কেপাচিটি মাত্ৰ 151টা গাইজ, হলটো বহুত ডাঙৰ নহয়, সৰুকৈ বনাইছে যিহেতুকে গাইজ। আগৰ ফালে আৰু মাজত বহি আপুনি ইমান এটা কমফৰ্টেবল নাপাব, চাই ভাল নালাগিব। পিছফালে বহিলে আপুনি একেবাৰে পিছত বহিলে ভিআইপিত বহিলে অলপ আৰাম পাব। তো আপোনালোকক দেখুৱাই আছোঁ বাহিৰটো আৰু ইয়াৰ ডিটেইলছ কৈ আছোঁ। তো গাইজ ইণ্টাৰভেলৰ পিছত আমি অলপ বাহিৰত ওলাই আহিলোঁ। বাহিৰত ওলাই আহি আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ চাওক, কি সুন্দৰ পৰিৱেশ। কেনে ইণ্টাৰভেলক লাগি কেনে হ'ল চিনেমা? ভালে লাগিছে, বেয়া লাগা নাই, ভালে লাগছে। তো গাইজ এতিয়া আহিলে আপুনি চিনেমাটো চাব পাৰিবই, ফটো উঠাব পাৰিব, মজা বনাইছে, এক্সিলেণ্ট গাইজ, একদম ধুনীয়া। গাইজ ইণ্টাৰভেলৰ পিছত বাহিৰৰ দৃশ্যটো আপোনালোকক অলপ দেখুৱাই দিলোঁ, কি সুন্দৰ পৰিৱেশ আপোনালোকক অলপ দেখুৱাই দিলোঁ। আমিও ফটো উঠিলোঁ গাইজ। তো আমি এতিয়া সময় আহিছোঁ আৰু ভিতৰত। তো গাইজ এড্ৰেছটো ইয়াৰ কৈ আছোঁ আপোনালোকক, বহুতে ইয়াৰ এড্ৰেছটো গম পোৱা নাই যিহেতুকে নতুন হ'ল। আপুনি নলবাৰী টাউনৰ ফালৰ পৰা যদি আহে, গণেশ মন্দিৰৰ পৰা আপুনি বৰকুৰাৰ ফালে আহিব, বৰকুৰাৰ ব্ৰিজখনৰ পৰা আহিয়ে আপোনালোকে ৰাইট চাইডে এটা গ্লাছৰ বিল্ডিং দেখিব, সেইটোতে আছে বেল্লা লুনা লিখা আছে। আপোনালোকে চিনিবত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়, বেল্লা লুনাৰ ভিতৰতে আছে চিনেমা হলটো। তো আহক এতিয়া আমি চিনেমাখনৰ বাকী থকা দৃশ্যখিনি চাওঁ। তো গাইজ এইখিনি বেলেগ ফিল্ম এখনৰ ট্ৰেইলাৰ হয়। তো আমি চালোঁ সাজিদ নাদিয়াৰ ফিল্ম সিকান্দাৰ। তো সিকান্দাৰৰ ৰিভিউ দি আছোঁ, পাব্লিক ৰিয়েকশ্যন দি আছোঁ আপোনালোকক। বাহিৰত ওলাই গৈ সকলোকে সুধিম গাইজ সাজিদ নাদিয়াৰ সিকান্দাৰ ফিল্ম কেনেকুৱা পালে পাব্লিকে। তো সকলোৰে ৰিয়েকশ্যন দি আছোঁ। আমি এতিয়া তলত যাম, তলত গৈ আপোনালোকক ফুল ৰিয়েকশ্যন দি আছোঁ। তো পাব্লিক ৰিয়েকশ্যন চোৱাৰ আগতে আপোনালোকে হলটোৰ বাহিৰৰ ৰাতিৰ দৃশ্যটো চাওক না গাইজ, বহুত ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়াকৈ। ওচৰতে এখন চিলড্ৰেন পাৰ্কো আছে, আপোনালোকক দেখুৱাই আছোঁ চিলড্ৰেন পাৰ্কখনো অলপ কি ধুনীয়াকৈ সজাইছে চাওক, বহুত ধুনীয়া লাগিছে গাইজ। তো গাইজ চিনেমাখনৰ পাব্লিক ৰিভিউ লোৱা নহ'ল, কাৰণ চিনেমাখন ইমান এটা খাচ নহ'ল গাইজ। ৰিভিউ কি ল'ব? তো গাইজ ৰাইজৰ ৰিভিউ কি দিম, আমাৰ এইকেইটাৰে ৰিভিউটো লওঁ। কেনে পালি ভাই হাত বৈধান কি? তো গাইজ সিকান্দাৰ চালোঁ আমি, কিন্তু ৰিভিউ আৰু আমাৰ পাব্লিকৰ ৰিভিউ আপোনালোকক নিদিলোঁ। কিন্তু পাব্লিকৰ ৰিভিউ কি দিব? চিনেমা ইমান খাচ নাই। ময়ো একচুৱেলি ৰশ্মিকাৰ কাৰণে, সলমান খান ফেন, মোৰ বিগ ফেন। সলমান খানৰ কাৰণে চাব পাইছোঁ। সলমান খানৰ চিনেমা ভাল হওক বা বেয়া হওক, কিন্তু সলমান খানৰ চিনেমা চাম মানে সলমান খানৰ চিনেমা চাই ভাল লাগে। তো যিয়ে নহওক, চিনেমা ইমান খাচ হোৱা নাই। আপোনালোকে চাব পাৰে সলমান খানৰ চিনেমা বুলি, কিন্তু আমাৰ ইমান খাচ নালাগে। আৰু আপোনালোকক হলটো দেখালোঁ, হলটো চালে আপোনালোকে হলটোও ইমান এটা খাচ পোৱা নাই আমি। সৰু হল গাইজ, একদম সৰু হল, চিট কেপাচিটিও কম। তো নলবাৰীত হল এটা হৈছে, আপোনালোকে চাব পাৰে আৰু টাউনত চাব পাৰে আৰু এনেকুৱা, আৰু মানে ইমান খাচ নহয়। হলটো কেনেকুৱা পাইছা বাকী হলগেলাতকৈ? ভাল, নলবাৰীৰ কাৰণে বঢ়িয়া, নলবাৰীৰ কাৰণে বেষ্ট না? মই ভাল পোৱা নাই কিন্তু, মই ভাল পোৱা নাই, মই হলটোও ভাল পোৱা নাই।
হলটো ভাল বনাই পইচা দিয়ে তাই দিব নলবাৰী সেইটো হয় সেইটোৰ কাৰণে ভাল লাগছে নলবাৰীত যে এটা হল পাইছোঁ মানে হল আগতে নলবাৰীত আছিল আজিকালি নাই তাৰ কাৰণে এটা পাইছোঁ হল যেনেকুৱা নহওক মানে ভাল লাগছে কিন্তু হলটো ইমান খাচ লগা নাই আৰু চিনেমা সিকান্দাৰ সলমান খানৰ চিনেমা বুলি চাইছোঁ ইমান খাচ হোৱা নাই আমাৰ ইয়ে ৰিভিউ হৈছিল তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই